আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে বিজ্ঞানৰ এটি পাঠ লৈ আছোঁ মই। তোমালোকৰ তৃতীয়টো যিটো পাঠ অণু আৰু পৰমাণু, এটমছ এণ্ড মলিকুল, এই পাঠটোৰ আমি আলোচনা কৰিম। এতিয়া প্ৰথমতেই যে অণু পৰমাণু সেইখিনিনো কি, সেইখিনি জনাৰ আগতে আমি জানিব লাগিব যে এইসমূহ যে অণু বা পৰমাণুবিলাক আচলতে সহজ অৰ্থত ক'ব গ'লে একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান কণিকা, যিসমূহক আমি খালী চকুৰে দেখা পাব নোৱাৰোঁ বা দেখা নাপাওঁ। আজিৰ পৰা বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ ভাৰতীয় সকলে হওক বা গ্ৰীক যিসকল দাৰ্শনিক সেইসকলে নিৰন্তৰভাৱে পদাৰ্থবিলাকৰ বিভিন্ন অৱস্থা বা সেইবিলাকৰ কণিকাৰ সম্বন্ধে বিভিন্ন ধৰণৰ তেওঁলোকে গৱেষণামূলক কাম কাজ চলাই আহিছে। আৰু কণিকাবিলাক যে কিমান সৰু হ'ব পাৰে বা কণিকাবিলাকক কেনেধৰণে আমি ভাগ কৰিব পাৰোঁ সেইসমূহতো যথেষ্ট সংখ্যক দাৰ্শনিক পণ্ডিতে তেওঁলোকৰ যি প্ৰয়াস সেয়া তেওঁলোকে কৰি আহিছে সময় অনুসৰি। আজিৰ পৰা প্ৰায় 2500 বছৰৰ আগতে, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 500 চনমানতে, আজিৰ পৰা প্ৰায় 2500 years আগত তাৰমানে দেখা পোৱা হৈছিল যে ভাৰতবৰ্ষৰ এজন দাৰ্শনিক পণ্ডিত মহৰ্ষি কণাদে যিহেতু তেওঁ এটা ধাৰণা কৰিছিল যে আমি কোনো এটা পদাৰ্থ লৈ যদি আমি তাক ভাঙি গৈ থাকোঁ তেতিয়া তাক কিছুমান সৰু সৰু কণিকা পাই পাই গৈ থাকিম বুলি কৈছে। উদাহৰণস্বৰূপে আমি চক এটুকুৰা ল'লোঁ, লৈ যদি তাক আমি ভাঙি ভাঙি গৈ থাকোঁ যে তাত সৰু হৈ হৈ গৈ থাকিব, আৰু এটা সময়ত আমি সেই কণিকাবিলাকৰ একেবাৰে বা চক টুকুৰাৰ একেবাৰে সৰু কণাবিলাক পাম। আৰু এই অৱস্থাৰ পাছত পদাৰ্থৰ আৰু অধিক বিভাজন কৰিব পৰা নহ'ব। যে আমি চক এটুকুৰা লৈ যদি ভাঙিবলৈ যত্ন কৰোঁ, ভাঙিব গৈ গৈ থাকিলে এটা সময়ত ভাঙি গৈ থাকিলে যে আমি তাক আৰু ভাঙিব নোৱাৰিম, সেইটো আটাইতকৈ সৰু কণিকাবিলাক পাম। গতিকে সেই কণিকাবিলাকৰ কি হ'ব, সেই চক টুকুৰাৰ বাবে আটাইতকৈ বা চক টুকুৰাৰ গঠনত ব্যৱহাৰ হোৱা আটাইতকৈ সৰু বা আটাইতকৈ ক্ষুদ্ৰতম কণা। আৰু তেওঁ মহৰ্ষি কণাদে তাৰমানে যে সেই অবিভাজ্য যিবিলাক আৰু যিবিলাক কণিকা আমি ভাগ কৰিব নোৱাৰোঁ সেই কণিকাসমূহকে পৰমাণু বুলি আখ্যা দিছিল বা পৰমাণু নামেৰে নামাকৰণ কৰিছিল। ইয়াৰ পিছতো কেইবাজনো ভাৰতীয় দাৰ্শনিকে মন্তব্য আগবঢ়াইছিল এই বিষয়ত। যে আমি তাৰ ভিতৰত আমি নাম ল'ব পাৰোঁ ভাৰতীয় দাৰ্শনিক পকুদাৰ কাটায়ামে। তেওঁ কৈছিল যে এই কণিকাবিলাক সাধাৰণতে সংযোজিত অৱস্থাত থাকে, তাৰমানে এই কণিকাবিলাক এটাৰ লগত আনটো লগ লাগি থাকে। এতিয়া লগ লাগি থকা যিখিনি আমি পৰমাণু বুলি মহৰ্ষি কণাদে নামাকৰণ কৰিছিল, সেই মহৰ্ষি কণাদে নামাকৰণ কৰা সেই কণিকাবিলাক বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন ধৰণে সেইবিলাক লগ লাগি থাকে, আৰু লগ লাগি থকাৰ বাবে আমি সিহঁতে বিভিন্ন অৱস্থাত বা বিভিন্ন ৰূপত পাব পৰা হৈছোঁ বুলি পকুদা কাটায়ামে কৈছিল। তাৰপিছত আমি নাম ল'ব পাৰোঁ এই পৰমাণু, অণু আৰু পৰমাণুৰ যি গৱেষণা বা এইসমূহৰ ধাৰণাৰ ওপৰত কৰা গৱেষণাৰ বা তেওঁলোকৰ যিবিলাক পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত যিসকলে আগবাঢ়িছিল, অনা ভাৰতীয় অৰ্থাৎ ভাৰতীয় ব্যক্তি নহয়, সেইসকলৰ ভিতৰত আমি নাম ল'ব পাৰোঁ গ্ৰীক দাৰ্শনিক ডেমক্ৰিটাছ, লিউচিপাছ, সেইসকলৰ নামো আমি ল'ব পাৰোঁ। যে সেইবিলাক তেওঁলোকেও কৈছিল যে আমি পদাৰ্থ কণাবোৰ যদি ভাঙি ভাঙি গৈ থাকোঁ এটা সময়ত সেইবিলাক আৰু ভাঙিব পৰা নাযাব বুলি তেওঁলোকে কৈছিল। আৰু এই যিবিলাক কণিকা ভাঙিব নোৱাৰোঁ, একেবাৰে আমি ভাঙিব নোৱাৰা হ'ম, সেই ভাঙিব নোৱাৰা কণাবিলাককে ডেমক্ৰিটাছে এটম বুলি নামাকৰণ কৰিছিল। এটম বুলি নামাকৰণ কৰিছিল। এটম অৰ্থ হৈছে অবিভাজ্য। এটম যিটো শব্দ, সেই শব্দটো কি শব্দ, তাৰ অসমীয়া যিটো শব্দ হ'ব সেইটো হ'ব অবিভাজ্য কণিকা। আৰু সেইবিলাকৰ ওপৰত ভাৰতীয় দাৰ্শনিক হওক, ভাৰতীয় কণাদ হওক বা পকুদা কাটায়ামে হওক বা ডেমক্ৰিটাছ, লিউচিপাছ, এই সকলোবিলাকৰ অধ্যয়নৰ সফলতাৰ পিছত সেই কণিকাবিলাকক আমি পৰমাণু হিচাপে আমি নামাকৰণ কৰিলোঁ। আৰু 1800 শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল বা যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল। যে ইয়াক বহুতে নামাকৰণ কৰিলে বা আমিও আজিকালি আমিও এতিয়া বহুতে যিখিনি ক্ষুদ্ৰতম কণা সেইবিলাক আমি পৰমাণুবিলাকে আমি এতিয়া নামাকৰণ কৰোঁ বা আমি কওঁ যে সেই পৰমাণুবিলাকক যে আমি এটি পৰমাণু বুলি ক'ব পাৰিছোঁ বা আমি নাম কৰোঁ পৰমাণু বুলি সিহঁতক নাম দিব পাৰিছোঁ, তাৰ মূলতে আছে এইসকল বিজ্ঞানী বহু বছৰ জোৰা কষ্ট আৰু তেওঁলোকৰ প্ৰচেষ্টা। আৰু
খ্ৰীষ্টপূৰ্ব 500 চনৰ পৰা আৰম্ভ হোৱা যি অধ্যয়ন, সেই অধ্যয়নৰ 1800 শতিকাৰ শেষৰ ফাললৈ অৰ্থাৎ আজিৰ পৰা প্ৰায় 200 বছৰৰ ভিতৰতে এইখিনি এটা শুদ্ধ ৰূপে অণু পৰমাণুৰ যিটো ধাৰণা সেইটো সকলোৰে বাবে গ্ৰহণযোগ্য হৈছে। আৰু সেই অণু পৰমাণুৰ যেতিয়া ধাৰণাটো গ্ৰহণযোগ্য হ'ল, তাৰ গ্ৰহণযোগ্যতা যাৰ ইয়াত কৈছিলে যে দুজন বিজ্ঞানীয়ে আমাক কৈছিলে কণিকাবিলাক লগ লাগি থাকে বুলি কৈছিলে। উদাহৰণস্বৰূপে আমাৰ ভাৰতীয় দাৰ্শনিক পণ্ডিত পকুদা কাটায়ামে কৈছিলে যে কণিকাবিলাক বিভিন্ন অৱস্থাত লগ লাগি থাকে বাবে আমি সিহঁতক বিভিন্ন অৱস্থাত বা ভিন ভিন ৰূপত পাব পাৰোঁ বুলি পকুদা কাটায়ামে কৈছিল। তেওঁৰ সেই যিটো ধাৰণা, সেই ধাৰণাটোৰ ওপৰতো গৱেষণা হৈ আছে, কাৰণ বিজ্ঞানৰ কোনোটো সিদ্ধান্ত সেই সিদ্ধান্ত নহয়। সেই সিদ্ধান্তটোৰ ওপৰত আকৌ তাৰ পিছৰ প্ৰজন্মৰ বিজ্ঞানীসকলে অধ্যয়ন চলাব, আৰু তাত যদি কিবা ভুল ক্ৰুটি থাকি যায় সেইখিনি শুদ্ধ কৰে। আৰু বহু ক্ষেত্ৰত বিজ্ঞানৰ বহু সিদ্ধান্তই পিছলৈ ভুল বুলি প্ৰমাণিত হৈছে। তেনেধৰণৰ ঘটনা হৈছে, আগতেও কেইবাবাৰো হৈছে তেনেধৰণে। গতিকে এইবিলাকৰ যিটো পকুদা কাটায়ামৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ ওপৰত এণ্টনি লেভইছিয়াৰে অধ্যয়ন কৰিলে, আৰু অধ্যয়ন কৰি তেওঁৰ সেই যিটো ধাৰণা সেইটো শুদ্ধতা বা সত্য বুলি প্ৰমাণ কৰিলে। প্ৰমাণ কৰি তেওঁ দুটা ৰাসায়নিক সংযোগৰ বিধি দিলে, অৰ্থাৎ সেই কণিকাবিলাক যে লগ লাগি এটা হয় বুলি ক'লে, এটা নিৰ্দিষ্ট পদাৰ্থ গঠন হয় বুলি কৈছে, সেই কণিকাসমূহ কিদৰে লগ লাগিব বা সেইখিনি লগ লাগোতে ৰাসায়নিক কিবা ধৰ্মৰ পৰিৱৰ্তন হ'ব নেকি, এই সম্পৰ্কে লেভইছিয়াৰে যেতিয়া এণ্টনি লেভইছিয়াৰে অধ্যয়ন কৰিলে, কৰি তেওঁ দুটা সিদ্ধান্ত দিলে, যিটো আমি ৰাসায়নিক সংযোগৰ বিধি বুলি কওঁ। সেই বিধিটোৰ প্ৰথমটো হ'ল ভৰ নিত্যতা বিধি। অৰ্থাৎ কণিকাবিলাক যেতিয়া লগ লাগিব, লগ লগাৰ আগমুহূৰ্তত অৰ্থাৎ কণিকা অৱস্থাত থাকোঁতে সিহঁতৰ ভৰটো যিমান আছিলে, যেতিয়া সিহঁতে সেই কণিকাবিলাক লগ লাগি এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব, তেতিয়া সেই অৱস্থাটো সিহঁতৰ সেই ভৰৰ পৰিমাণটো একে থাকিব। উদাহৰণস্বৰূপে ধৰি লোৱা তোমাক কেইটুকুৰামান চকৰ টুকুৰা দি দিয়া হ'ল। প্ৰতিটো চকৰ টুকুৰা ধৰি ল'লোঁ, মই তোমাক কেইটামান চকৰ টুকুৰা দিলোঁ যে প্ৰতিটোৰে ভৰ আছে ধৰা 1 গ্ৰামকৈ। তোমালোকক মই কেইটামান চকৰ টুকুৰা দি দিলোঁ, গুড়ি মানে টুকুৰা নহয়, ঠিক গুড়ি। সেই গুড়িখিনিৰ পৰা গুড়িখিনি প্ৰতিটোৰে ভৰ আছে 1 গ্ৰামকৈ। এনেকৈ আমি প্ৰায় 100টামান টুকুৰা তেনেকুৱা লৈ ল'লোঁ। এনেকুৱা আমি 100টামান টুকুৰা লৈ ল'লোঁ। লৈ পেলাই আমি সিহঁতক যেতিয়া লগ লগাই দিলোঁ, 100টা টুকুৰা লগ লগাই দিলোঁ, লগ লগাই ইয়াৰ পৰা আমি এডাল চক পালোঁ। আৰু সেই চকডালৰ যে ইয়াৰ এটা টুকুৰাৰ ভৰ আছিলে 1 গ্ৰামকৈ, ইয়াৰ 100টা হৈ গ'ল, গতিকে ইনটু 100, মানে ইয়াত কি এটাত 1 গ্ৰামকৈ মুঠতে 100টা আছিলে, তেতিয়া ইয়াত হ'বগৈ 100 গ্ৰাম হৈ গ'ল। এইটো 100 গ্ৰাম। অৰ্থাৎ কণিকাবিলাকৰ যিটো মুঠ ভৰটো সেইটো লগ লগাৰ পিছতো এইটো হ'ল। ধৰি লোৱা এতিয়া তোমালোকে চকৰ টুকুৰাৰ পৰা তোমালোকে হয়তো ভাবিছা যে চকৰ টুকুৰাৰ পৰা চক টুকুৰনো কেনেকৈ প্ৰস্তুত কৰিম। আচলতে মই এইটো জাষ্ট উদাহৰণ দিছোঁ মই, যে চকৰ টুকুৰাবিলাক আমি যদি সেই সৰু সৰু টুকুৰাবিলাক যদি আমি লগ লগাই এডাল দীঘল চক প্ৰস্তুত কৰোঁগৈ, তেতিয়া সৰু সৰু টুকুৰাবিলাক লগ লগাই যদি আমি এডাল দীঘল চক প্ৰস্তুত কৰোঁ, তেনে ক্ষেত্ৰত সেই টুকুৰাবিলাকৰ প্ৰত্যেকৰে যিটো ভৰকেইটা, তেনেকৈ আমি প্ৰত্যেকৰ ভৰটো অৰ্থাৎ 100টা টুকুৰাৰ ভৰটো যদি আমি যোগ কৰি দিওঁ, যোগ কৰি যিটো ভৰ পাম, তেতিয়া সেই ডাঙৰ যিডাল চক পালোঁ, সেই চকডালৰ ভৰো আমি 100 গ্ৰাম পামগৈ। অৰ্থাৎ কণিকাবিলাকৰ ভৰটো যিমান আছিল, সিহঁতে লগ লাগি গঠন কৰা নতুন চকডালৰ ভৰো সেই কণিকাবিলাকৰ মুঠ ভৰৰ সৈতে সমান হ'ব। অৰ্থাৎ ইয়াত ভৰৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। সিহঁতৰ আকৃতি পৰিৱৰ্তন হ'ল, প্ৰথমতে সৰু টুকুৰা আছিল, তাৰপৰা ডাঙৰ টুকুৰা হ'লগৈ, সিহঁতৰ আকৃতি পৰিৱৰ্তন হ'ল বা আকাৰৰ পৰিৱৰ্তন হ'ল, কিন্তু সিহঁতৰ ভৰৰ পৰিৱৰ্তন নহয়। আৰু সেইটোৱে হৈছে ৰাসায়নিক সংযোগৰ প্ৰথমটো বিধি, যিটোক আমি ভৰ নিত্যতা বিধি বুলি কওঁ। প্ৰথমটোক আমি কি বুলি কওঁ? ভৰ নিত্যতা বিধি। অৰ্থাৎ ৰাসায়নিক যেতিয়া পৰিৱৰ্তন এটা ঘটিব বা কণিকাবিলাকৰ যেতিয়া ৰাসায়নিকভাৱে লগ লাগোতে তাত কেতিয়াও ভৰৰ পৰিৱৰ্তন নহয়, অৰ্থাৎ ভৰৰ সৃষ্টি বা বিনা নহয়। ভৰটো প্ৰথম হ'ব কণিকাৰ ক্ষেত্ৰত যিমান আছিলে, ৰাসায়নিক পৰা নতুন যৌগটোৰ ক্ষেত্ৰতো একে হ'ব। অৰ্থাৎ ইয়াত ভৰৰ কোনো ধৰণৰ সৃষ্টিও নহয়, বিনাশ নহয়। ভৰ নকমেও নাবাঢ়েও, ভৰটো একে থাকিব, সমান থাকিব। তাৰমানে কণিকাৰ মুঠ ভৰটোৰ সৈতে নতুন আকৃতিটোৰ মুঠ ভৰটো সদায় সমান হ'ব। তাৰপিছত দ্বিতীয়টো বিধি পাওঁ আমি, এইটো ৰাসায়নিক সংযোগ দ্বিতীয়টো বিধি। সেই বিধিটো হৈছে কি, যে মৌলসমূহ যেতিয়া আমি লগ লগাওঁ, এটা নতুন মৌলসমূহ লগ লগাই আমি যেতিয়া এটা যৌগ গঠন কৰিমগৈ, বা পৰমাণু সৰু সৰু পৰমাণুখিনি লগ লগাই বা সৰু সৰু চকৰ টুকুৰাখিনি লগ লগাই যেতিয়া আমি এটা ডাঙৰ টুকুৰা লগ লাগিম, এতিয়া লগ লগাওঁতে সেই টুকুৰাখিনি আমি এটা নিৰ্দিষ্ট ক্ৰমতহে লগাব পাৰিম, বা এটা নিৰ্দিষ্ট অনুপাততহে আমি সেই চক টুকুৰাখিনি আমি লগ লগাই এটা ডাঙৰ চক কৰিব পাৰিম। মানে এটা চকৰ উদাহৰণ তোমালোকৰ
অকণমান হয়তো অসুবিধা হ'ব বুজি পোৱাত, সেইটো পৰা তোমালোকে চিহ্নপাত বিধিটো বুজি পোৱাত অকণমান অসুবিধা হ'ব। সেইবাবে মই এটা ধৰি ললোঁ পানী অণুটোকে লৈছোঁ। তোমালোকে পানী অণুটোৰ সংকেত জানা, ক্লাছ 8 পাই আহিছা H2O, এচিড ক্ষাৰকৰ এটা পাঠ পাইছিলা ক্লাছ 8, তাত তোমালোকে পানী অণুটোৰ বিষয়ে পাইছিলা যে পানী অণুৰ যিটো সংকেত হ'ল সেইটো হ'ল H2O। পানী এইটো হ'ল আমি দ্বিতীয় বিধিটো পাম এতিয়া, স্থিৰানুপাত বিধি। স্থিৰানুপাত বিধি যে মই কৈছোঁ যে আমি পানী অণুটো তোমালোকে পাইছিলা, সেই পানী অণুটোত থাকে দুটা হাইড্ৰজেন থাকে আৰু এটা অক্সিজেন থাকে, এতিয়া পানী অণু থাকে দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন। এতিয়া যেতিয়া এই পানী অণুটো গঠন হ'বলৈ হাইড্ৰজেন আৰু অক্সিজেন এটা নিৰ্দিষ্ট অনুপাতত লগ লাগে, অৰ্থাৎ যিটো আমি ইয়াৰ অনুপাতটো হ'ব ভৰৰ অনুপাত। সাধাৰণতে কি হয় যে হাইড্ৰজেন পৰমাণু এটাৰ ভৰ হয় 1 আৰু যিটো অক্সিজেনৰ ভৰ, সেই অক্সিজেনৰ ভৰটো হৈছে এইটো ভৰৰ যিটো অনুপাতটো আছে, ভৰ নহয় ভৰৰ অনুপাত, ঠিক ভৰ বুলি ক'লোঁ, ভৰ নহয় আচলতে ভৰৰ অনুপাত। যে পানী অণুটো গঠন হওঁতে যিটো হাইড্ৰজেনৰ আৰু অক্সিজেনৰ যিটো ভৰৰ অনুপাত সেইটো হৈ থাকে 1:8। সেই জোৰ পানীয়ে নহওক যে ইয়াত ভৰৰ অনুপাতটো সদায় 1:8 হ'ব। সেই জোৰ পানীয়ে নলওঁ আমি, কিয় আমি সাগৰৰ পানীয়ে লওঁ, আমি ফিল্টাৰৰ পানীয়ে লওঁ, ভূগৰ্ভৰ পানীয়ে লওঁ, নদীৰ পানীয়ে লওঁ বা খাল বিলৰ পানীয়ে লওঁ, জোৰ পানীয়ে লওঁ। পানীৰ উৎসটো জোৰেই নহওক কিয় যে এই মৌলসমূহ যে সাগৰৰ পানীত হাইড্ৰজেন আৰু অক্সিজেন যিটো অনুপাতত লগ লাগিছে, আমাৰ পুখুৰীৰ পানীটো সেই একে অনুপাতত লাগিব, বা আমি খাল বিলৰ পানী আনিলেও তাতো সেই একে অনুপাততে হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি পানী অণুটো গঠন হ'ব। আৰু সেই পানী অণুটো গঠন হওঁতে হাইড্ৰজেন আৰু অক্সিজেনৰ যিটো অনুপাত সেইটো হৈছে 1:8। প্ৰতি ক্ষেত্ৰতে ই নিৰ্দিষ্ট। এনেধৰণে এণ্টনি এল লেভয়ছাৰে আৰু অন্যান্য বিজ্ঞানীসকলেও দেখাইছিল বা তেওঁলোকে প্ৰমাণ কৰি দেখাইছিল যে যৌগ এটা গঠন হওঁতে যিসমূহ মৌল লগ লাগিব, এইবিলাক এইটো হ'ল পানী অণুটো, এইটো এটা হৈছে যৌগ, H2O এইটো এটা হৈছে যৌগ, আৰু তাত থকা এই হাইড্ৰজেনটো, এইটোত থকা এইটো হাইড্ৰজেনটো হ'ল মৌল আৰু অক্সিজেনটো হ'ল মৌল। এতিয়া এই মৌলসমূহ যেতিয়া লগ লাগিব, লগ লাগোঁতে এটা প্ৰতি ক্ষেত্ৰত এটা নিৰ্দিষ্ট অনুপাতত লগ লাগিব। আৰু সেই অনুসৰি যদি আমি 9 গ্ৰাম পানী লৈ লওঁ, এতিয়া ইয়াত আমি এইটো চাব পাৰোঁ যে আমি পানীৰ যদি ভৰ আমি এইটো পালোঁ যে পানী অণুটো ইয়াত হওঁতে আমি হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাতটো হৈ গ'ল 1:8 ভৰৰ যিটো অনুপাত। আৰু যদি আমি পানী অণুটো ভৰ ধৰি ল'লোঁ আমি 9 গ্ৰাম ল'লোঁ, পানী অণুটো ভৰ যদি আমি 9 গ্ৰাম ল'লোঁ, যে পানী অণুটো ভৰ যদি 9 গ্ৰাম হয় তেন্তে তাত থকা হাইড্ৰজেনখিনি, সেই পানী অণুটোৰ পৰা যদি আমি হাইড্ৰজেনখিনি আঁতৰাম তেতিয়া সেই হাইড্ৰজেনখিনি ভৰ হ'ব 1 গ্ৰাম। ইয়াত 9 গ্ৰাম আছিলে আৰু তেতিয়া হাইড্ৰজেনৰ ভৰটো হৈ যাব 1 গ্ৰাম, আৰু যিটো অক্সিজেন থাকিব সেই অক্সিজেনৰ ভৰটো হ'ব 8 গ্ৰাম। আৰু অৰ্থাৎ ইহঁত দুটা ইয়াত 9 আছিলে আৰু এইফালে 1 আৰু 8 এই দুইটা যোগ কৰিলেও মুঠতে কিমান হ'বগৈ 9 হ'বগৈ। যে প্ৰথম অৱস্থাত অক্সিজেন আৰু হাইড্ৰজেনৰ ভৰটো যিমান আছিল সিহঁতৰ পৰা পানী অণুটো গঠন হ'ব, তেতিয়া তাৰ ভৰটো নিৰ্দিষ্ট হৈ যাব, সেইটো থাকিব মানে সমান হৈ থাকিব। পানী অণুটোত 9 হ'ব যিহেতু হাইড্ৰজেন আৰু অক্সিজেনৰ মুঠ ভৰৰ যোগফল 9 আছিল। ঠিক তেনেদৰে আমি এমনিয়াটো ল'ব পাৰোঁ, NH3। সেই এমনিয়াটো যদি আমি চাওঁ, তাতো এমনিয়া অণুটোতো যদি আমি চাওঁ, তাত থকা নাইট্ৰজেন আৰু হাইড্ৰজেন থাকে, আৰু তাত নাইট্ৰজেনৰ ভৰ থাকিব 14 আৰু হাইড্ৰজেনৰ 3, অৰ্থাৎ সিহঁতৰ ভৰৰ অনুপাত হ'ব 14:3, মানে 14:3। গতিকে 14:3 হ'ব যিটো এমনিয়াৰ ভৰ যিটো অনুপাত। আৰু তাত যেতিয়া এমনিয়াটো আমি মুঠ ভৰ উলিয়াম, তেতিয়া সেই এমনিয়াটো মুঠ ভৰ উলিয়ালে তাৰ আমি দুইটাৰ যোগফল সমান পাম, অৰ্থাৎ 14 এমনিয়াটো এতিয়া নাইট্ৰজেনৰ হৈ গ'ল 14 আৰু এইফালে হাইড্ৰজেনৰ ধৰি ল'লোঁ 3 গ্ৰাম, ইয়াৰ 14 গ্ৰাম, ইয়াৰ হয় 3 গ্ৰাম। ইয়াৰ পৰা যেতিয়া এমনিয়া অণুটো গঠন হ'ব, NH3 অণুটো গঠন হ'ব, যে ইয়াৰ পৰা যেতিয়া NH3টো গঠন হৈ যাব, যে ইয়াত নাইট্ৰজেনৰ পালোঁ 14, হাইড্ৰজেনৰ পালোঁ 3, এতিয়া এমনিয়া এইটোত গঠন হ'ব, তেতিয়া ইয়াত হৈ যাব 14 + 3 অৰ্থাৎ 17 গ্ৰাম। মুঠ ভৰটো এইটো হ'ব। ইয়াৰ হ'ল 14, ইয়াৰ আছিলে 3, ইয়াৰ হৈ যাব তেতিয়া 17, মানে মুঠ ভৰটো প্ৰতি ক্ষেত্ৰত সমান হ'ব। এনেধৰণে যে এমনিয়া যেনে পালোঁ বা পানীৰ ক্ষেত্ৰত যেনেকৈ পালোঁ যে সকলো ক্ষেত্ৰতে পানীৰ অণু এটা গঠন হ'লে বা এমনিয়া অণু এটা আমি বিভিন্ন পৰিৱেশত যেতিয়া গঠন কৰিম, গঠন কৰোঁতে তাত লগ লগা হাইড্ৰজেন বা অক্সিজেনবিলাক বা নাইট্ৰজেন বা হাইড্ৰজেনবিলাক এই ক্ষেত্ৰত এটা নিৰ্দিষ্ট অনুপাততে লগ লাগিব। আৰু এনেধৰণে এটা ৰাসায়নিক যৌগত যদি মৌলসমূহ সদায় এটা নিৰ্দিষ্ট ভৰৰ অনুপাতত লগ লাগে বা ভৰৰ অনুপাতত থাকে, তেন্তে সেইখিনি কি হ'ব
সেই ক্ষেত্ৰত শ্ৰেয়ানুপাত বিধি মানি চলা বুলি আমি ক'ম। আৰু এই ক্ষেত্ৰত লেভৰেচিয়াৰে তেওঁৰ সহযোগীসকলে যথেষ্ট গৱেষণা কৰিলে আৰু গৱেষণাৰ ক্ষেত্ৰত শুদ্ধৰূপে আৰু সঠিকভাৱে তেওঁলোকে প্ৰমাণ কৰি দেখালে যে এটা ৰাসায়নিক যৌগ যেতিয়া গঠন হ'ব, ৰাসায়নিক যৌগটো গঠন হওঁতে মৌলসমূহে সদায় এটা নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকিব। এইটোতো তেওঁ একদম শুদ্ধৰূপে বা সঠিক ৰূপত তেওঁ প্ৰমাণ কৰি দেখালে, আৰু যিটো কাৰণে আমি সেইটো বৰ্তমান সময়ত মানি চলে বুলি বা আমি সেইটো এতিয়া বৰ্তমান সময়ত অধ্যয়ন কৰি আছোঁ। সেইটোৰ ওপৰত ভিত্তি কৰি বৰ্তমান বিভিন্ন ধৰণৰ বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাবিলাকো চলি আছে। আৰু এই দুইটাকে আমি প্ৰথমটো পালোঁ যে ভৰৰ ৰাসায়নিক সংযোগ এটাত বা ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ নহয়, সেইটো হ'ল প্ৰথমটো, যিটোক আমি ভৰ নিত্যতা বিধি বুলি পালোঁ। দ্বিতীয়তে পালোঁ শ্ৰেয়ানুপাত বিধি, অৰ্থাৎ ৰাসায়নিক যৌগ এটা গঠন হওঁতে তাত থকা মৌলবিলাক সদায় এটা নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকিব, এইটো হ'ল শ্ৰেয়ানুপাত বিধি। এই দুটা পালোঁ। বিজ্ঞানীসকলৰ এই সমস্যাবিলাক সঠিকভাৱে কিছুমান ক্ষেত্ৰত ব্যাখ্যা কৰাটো অকণমান অসুবিধাও হৈছিল, কিন্তু এই ক্ষেত্ৰত এইবিলাক প্ৰমাণ কৰি তেওঁলোকে দেখালে, দেখুওৱাৰ পিছতো তেওঁলোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ল। সেই অসুবিধাসমূহ দূৰ কৰিবৰ বাবে ব্ৰিটিছ ৰসায়নবিদ, ইংলেণ্ডৰ এজন ৰসায়নবিদ জৰ্জ ডেণ্টনে পদাৰ্থৰ বিভিন্ন প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰি কিছুমান বিশেষ তত্ত্ব কিছুমান আগলি কেইটামান সূত্ৰ আগবঢ়ালে, আৰু সেইসমূহৰ ভিত্তিত তেওঁ বিভিন্ন ধৰণৰ ধাৰণা দিলে। আমি ধাৰণাকেইটা কি কি আছিলে, কি কি তেওঁ সিদ্ধান্ত দিছিল, সেইকেইটা আমি পাম। 5টা প্ৰধান সিদ্ধান্তৰ বিষয়ে আমি চাম, এই সিদ্ধান্তকেইটা পাম। তাৰ লগতে সেই সিদ্ধান্তকেইটাটো তেওঁ দিলেই, সিদ্ধান্তকেইটা দিয়াৰ অনুসৰি তেওঁ কি কৰিলে, যিটো গ্ৰীকসকলে যে পদাৰ্থৰ ক্ষুদ্ৰতম কণিকাটোক এটম বুলি নামাকৰণ কৰিছিল, ডেল্টনেও সেইটো ক্ষেত্ৰত শুদ্ধৰূপে তেওঁ সেইটো প্ৰমাণ কৰি দেখালে যে পদাৰ্থৰ যিসমূহ ক্ষুদ্ৰতম কণা সেইখিনি আমি এটম বুলি নামাকৰণ কৰিব পাৰোঁ, আৰু যিটো এটম শব্দৰ অৰ্থটোৱেই হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণা। আৰু তেওঁ এই ধাৰণাটো তেওঁ ৰাসায়নিক সংযোগৰ বিধিসমূহৰ ওপৰত প্ৰতিষ্ঠিত এটা ধাৰণা, যে এটমবিলাক যে পদাৰ্থৰ ক্ষুদ্ৰতম কণা, সেই ধাৰণাটো তেওঁ ৰাসায়নিক সংযোগৰ যি দুটা বিধি আছিল, ভৰ নিত্যতা আৰু শ্ৰেয়ানুপাত, সেই দুটা বিধিৰ ওপৰত তেওঁ প্ৰতিষ্ঠিত। আৰু তাৰ উপৰিও তেওঁ সেই বিধি দুটাৰ ওপৰত তেওঁ যেতিয়া অধ্যয়ন কৰিছিল, অধ্যয়ন কৰি মই কৈছিলোঁ অলপ আগত যে তেওঁ 5টা বিশেষ সূত্ৰ, অৰ্থাৎ যিকেইটা আমি ইয়াত তত্ত্বৰ স্বীকাৰ্য হিচাপে আমি পঢ়িবলৈ পাম, কেইটামান স্বীকাৰ্য দিলে, কেইটামান সিদ্ধান্ত দিলে। যে সিদ্ধান্ত কেইটানো আমি কি কি চাই লওঁ, যে 5টা প্ৰধান সিদ্ধান্ত। প্ৰথম সিদ্ধান্তটো হ'ল যে সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত। সকলোবিলাক পদাৰ্থৰ পৰমাণু নামৰ অতি ক্ষুদ্ৰতম কণাৰে গঠিত, সেইটো হ'ল প্ৰথমটো সিদ্ধান্ত। অৰ্থাৎ পদাৰ্থবিলাকৰ যেতিয়া গঠন হ'ব তাৰ পৰমাণু নামৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰে গঠিত হয়। তোমালোকে সিদ্ধান্তকেইটা চাই ল'ব পৰা, কিতাপতো আছে, মই দেখাবলৈ যত্ন কৰিছোঁ। কিতাপৰ যিকেইটা এইকেইটা দেখা পাইছা, এইকেইটা দেখা, প্ৰথমটো আছিল সকলোবিলাক পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত, সেইটো হৈছিলে প্ৰথমটো সিদ্ধান্ত। দ্বিতীয়টো হ'ল যে কি পৰমাণুবোৰৰ অবিভাজ্য কণা, যাক ৰাসায়নিক বিক্ৰিয়াত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। যে পৰমাণুবিলাক অতি ক্ষুদ্ৰতম কণিকা, তোমালোকে ইয়াৰ আগতো পাইছিলা যে কণাদেউ যিটো প্ৰমাণ কৰিছিল যে সেইবিলাকক কোনো ধৰণে বা কোনো পৰিস্থিতিতে সিহঁতৰ ৰাসায়নিক বিক্ৰিয়াত সিহঁতক কেতিয়াও সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। কণিকাবিলাক অত্যন্ত ক্ষুদ্ৰ হ'লেও সিহঁতক অবিভাজ্য, সিহঁতক বিভাজ্য কৰিব আৰু ভাগ কৰিব নোৱাৰোঁ, আৰু সিহঁতক নতুনকৈ সৃষ্টি বা বিনাশ কৰিব নোৱাৰোঁ। আৰু নিৰ্দিষ্ট মৌলবিলাকৰ যিটো পৰমাণুবিলাকৰ যিটো ভৰ, সেই ভৰবিলাকো বা ৰাসায়নিক ধৰ্মবিলাকো প্ৰতি ক্ষেত্ৰত একে হৈ থাকিব। তৃতীয়টো আছিলে যে বেলেগ বেলেগ মৌলৰ পৰমাণুবিলাকৰ ভৰ আৰু ৰাসায়নিক ধৰ্মবিলাক বেলেগ। যদি মৌল এটা গঠন হোৱাত যিবিলাক মৌল বা পৰমাণুবিলাকে লগ লাগি থাকে, বা তেনেধৰণে যৌগ এটা গঠন হোৱাটো মৌলসমূহ লগ লাগে। যদি তাত যৌগটো গঠন হওঁতে তাত বিভিন্ন ধৰণৰ মৌল লগ লাগে, তেতিয়া মৌলবিলাক যদি ভিন ভিন হয় বা বেলেগ বেলেগ হয়, তেতিয়া মৌলবিলাক বেলেগ বেলেগ হ'লে তাত থকা যিটো যৌগটো গঠন হোৱা মৌলবিলাক লগ লাগি গঠন হোৱা যিটো যৌগ, সেই যৌগটোৰ ধৰ্মবিলাকো বেলেগ বেলেগ হ'ব। অৰ্থাৎ তাৰ ভৰবিলাকটো বেলেগ বেলেগ হ'বই, লগতে আৰু কি এটা কি বেলেগ হ'ব, সিহঁতৰ ৰাসায়নিক ধৰ্মবিলাকো বেলেগ বেলেগ হ'ব। ধৰি লোৱা কোনোবাটোৱে হয়তো কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ৰঙা ৰং উৎপন্ন কৰিব, কোনোটোৱে মুগাও কৰিব পাৰে, তেনেধৰণৰ ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, বা কোনোবাটোৱে হয়তো বিক্ৰিয়া ঘটাই পানী অণু এটা সৃষ্টি কৰিব পাৰে, কোনোবাই আকৌ হাইড্ৰজেন অণুৰ সৃষ্টি কৰিব পাৰে, তেনেধৰণৰখিনি সাল সলনি হ'ব পাৰে। মৌলবিলাকৰ পৰমাণুবিলাক বেলেগ বেলেগ, সিহঁতৰ ৰাসায়নিক ধৰ্মও বেলেগ হ'ব, আৰু তাত থকা যিটো ভৰ সেইটো বেলেগ হৈ যাব। তাৰপৰা চতুৰ্থটো হ'ল যে যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাত জড়িত। এটা যৌগ এটা যেতিয়া গঠন হ'ব, যৌগ এটা গঠন হওঁতে তাত কোনো ধৰণৰ নিৰ্দিষ্ট কথা নাথাকে। যৌগ এটা যেতিয়া গঠন হ'ব, যৌগ এটা গঠন হওঁতে তাত কোনো নিৰ্দিষ্ট ধৰণৰ কথা নাথাকে বোলে প্ৰতি ক্ষেত্ৰত যে ইমানেই লগ লাগিব, যে যৌগটো অনুসৰি বেলেগ বেলেগ হ'ব পাৰে। এতিয়া পানী অণুটো গঠন হ'ল, তাত হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাতটো পালোঁ 1:8 হৈ গ'ল, যিটো ভৰৰ অনুপাতটো। সেই ক্ষেত্ৰত আকৌ আমি যদি তাত পানী অণুটো নহয়, যেনিবা আমি বেলেগ এটা অণু যদি লওঁ, তাত
তো হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি গঠন হয় আমি যদি বেলেগ এটা অণু লওঁ তেনে ক্ষেত্ৰত কি হ'ব তাৰ অনুপাতটো কিন্তু বেলেগ হ'বও পাৰে যে পানী অণুটোৰ কাৰণে নিৰ্দিষ্ট হৈ থাকিব কিন্তু আকৌ অন্য এটা কাৰ্বন ডাই অক্সাইডটো যদি লওঁ যে কাৰ্বন ডাই অক্সাইড গঠন হ'বৰ কাৰণে তাৰ অনুপাতটো ভৰৰ যিটো অনুপাত সেইটো আকৌ বেলেগ বেলেগ হ'ব আৰু সেইটো কোনো নিৰ্দিষ্টতা নাথাকে যে 5টাৰ ভিতৰতে হ'ব লাগিব 3টা পৰমাণুৰ ভিতৰতে হ'ব লাগিব 2টা পৰমাণুৰ ভিতৰত তেনে কোনো নিৰ্দিষ্টতা নাই তাৰ যিকোনো সংখ্যা হ'ব পাৰে তাৰপিছত নিৰ্দিষ্ট যৌগ এটাৰ পৰমাণুবোৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে এটা যৌগ এটাত নিৰ্দিষ্ট এটা যৌগ ধৰা পানী অণুটোত লগ লাগিব গঠন হ'বৰ কাৰণে আমি যদি গম পালোঁ যে পানী অণু এটা গঠন হ'বৰ কাৰণে তাত অক্সিজেন আৰু হাইড্ৰজেনখিনি লগ লাগে এতিয়া সেই পানী অণুটো গঠন হওঁতে যিখিনি অক্সিজেন আৰু হাইড্ৰজেনখিনি লগ লাগিব তাত থকা সেই পৰমাণুবিলাকৰ যিটো সংখ্যাটো আপেক্ষিক যিটো সংখ্যা বা পৰমাণুবিলাকৰ যিটো নিৰ্দিষ্ট সংখ্যা আপেক্ষিক ক'ব মানে পৰমাণুবিলাকৰ যিটো নিৰ্দিষ্ট সংখ্যা এটা পানী অণুটো 2টা হাইড্ৰজেন থাকিলে এটা অক্সিজেন থাকিলে সেই সংখ্যাটো প্ৰকৃত যিটো সংখ্যা সেই সংখ্যাটো প্ৰতি ক্ষেত্ৰত নিৰ্দিষ্ট হৈ থাকিব সেইটো কম বেছি হৈ নাথাকে আৰু যে মই অলপ আগত কৈছিলোঁ যে সাগৰৰ পানীত ইমান থাকিলে বোলে পুখুৰীৰ পানীত ইমান হ'ব তেনেধৰণৰ কোনো কথা নাই তাত হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাতটো প্ৰতি ক্ষেত্ৰত একে হ'ব অৰ্থাৎ পানী অণু এটা গঠন হ'বৰ কাৰণে হাইড্ৰজেন 2টা লগত এটা অক্সিজেন প্ৰতি ক্ষেত্ৰত লগ লাগিব আৰু সেই অনুপাতটো এটা স্থিৰ অনুপাত এতিয়ালৈকে আমি এইকেইটা পালোঁ যে আমাৰ অণু পৰমাণুসমূহৰ বিষয়ে বিভিন্ন ধৰণৰ দাৰ্শনিক পণ্ডিতে দিয়া যিখিনি ব্যাখ্যা সেইখিনি পালোঁ তাৰপিছত আমি ৰাসায়নিক সংযোগৰ দুটা প্ৰধান যিটা বিধি সেই বিধি দুটা পালোঁ ভৰ নিত্যতা বিধি আৰু স্থিৰানুপাত বিধি আমি ভৰ নিত্যতা বিধিত পালোঁ যে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে সেইটো হ'ল ভৰ নিত্যতা বিধি আৰু স্থিৰানুপাত বিধিত পালোঁ যে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় এটা নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে সেইটো হৈছে যিটো স্থিৰানুপাত বিধি তাৰ লগত আমি ডেলটনৰ যিটো পৰমাণুবাদ তত্ত্ব সেই তাৰ কেইটামান সিদ্ধান্ত পালোঁ প্ৰধানতে 5টা সিদ্ধান্ত পালোঁ সেই সিদ্ধান্তকেইটা তোমালোকে মনত ৰাখিবা এইকেইটা চাবা তোমালোকে পাঠটো অলপ কিতাপৰ যিখিনি মই সংক্ষিপ্তভাৱে কিছু কথা কৈছোঁ গতিকে তোমালোকে পাঠটো অলপ পঢ়ি চাবলৈ যত্ন কৰিবা আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পাম আমাৰ নতুন এটা ভিডিঅ'ত য'ত আমি পৰমাণুসমূহ অণুসমূহ এইখিনি বিষয়ে আলোচনা কৰিম তেতিয়ালৈকে আশা ৰাখিছোঁ তোমালোক সুৰক্ষিত থাকিবা আৰু কুশলে থাকিবা ধন্যবাদ